খোজকাঢ়ি দেখিছে তাকে নকয়কে কথা আর না ভাই আরাম লাগে কিন্তু আজি মানে আহিছোঁ আমাৰ আগৰ স্কুলত মানে যোনখনত মই আগতে পঢ়িছিলোঁ 6ৰ পৰা 10লৈকে পঢ়িছোঁ আজি নৱগত আৰু ইয়াতে গাছপুলি ভাত শংকৰদেৱ নিকেতন কৰে যিটো আমাৰ মানে ইংলিছৰ হেৰি ছাৰ আছিল আৰু মেথছো শিকিছিল আমাৰ নামবিলাক আছে শংকৰদেৱ নিকেতন কৰে পাৰি এইটো ফ্ৰণ্টৰ পৰা এইখিনি মানে এইখিনি আৰু জুবিন ফটো এখনত থোৱা আছে মানে আমাৰ নামটো নাই নহয় এটা আমার নামটো কে দিয়া নাই ইমানবিলাক কাম কৰিছোঁ আমি কে দিয়া নাই আমাৰ নামটো কিবা কবি না মাষ্টাৰ হৈ পেলে নকৰে ইলেক্ট্ৰিচিটি তো থাকবে রাখতে তলত তো যদি একবার দেখি তাকে ইটো আমাৰ অন্ধিখন জায়গা আছিল দিবা পারে কিন্তু ইচ্ছা কৰিলে এ মাজেদি তোৰ মাজেদি দিবা পারে কিন্তু তোৰ মাজেদি গাই জামাই যেন বডাকে খিচাৰি বিলে আছে তো গাইস আমি মানে এতিয়া আমাৰ এইটো হালতত গাধম ইউ আছে আমি যেন মানে মাছ মাৰিম ট্ৰাই কৰিম এই মাছ মাৰিবা মই বাৰু চাই নেকি খালি নুফুলে মোৰ মাছ দেখছি না আমার হাল আর আছে কিন্তু বছর আম করতে গাইছে गाइस अभी हमने भी उतर लिया मैदान पे जा जा খালত গাড়ি ভাল লাগে কিন্তু বাকি দেখ খালত গাড়ি ভাল লাগে মজা বতা দি আছে রোদু দি আছে তো গাইস ই বললে এই তার পেরেরও একটা পার হবো বলে নাই দি হাতুরে পারা নয় তই যা উল্টকে নহয় দে উল্টকে নহয় নহয় যা সাঁতুৰি এনেকে চিধে দে 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 তই তেনেকে যা সাঁতুৰিছে নে কিবা কৈছে সিয়ে জানে তোক আনবে যাম নহয় মই আমাৰ হালত বচাম দা তোক দা ইতেন বঢ়িয়াকে তাৰ চেলেঞ্জ ষ্টাৰ্ট হৈ গৈছে মাত দে আকৌ মাছটো আহি যাব
জাল মারবে হি তো গাইজ জানি বঢ়িয়াকে সাঁতুৰি আছে কাষে মই যাইছোঁ মানে সাঁতুৰিছে নে কিবা কৈছে খোজকাঢ়িয়ে যাই আছে নে কিবা কৰি আছে সিহে জানে সাঁতুৰিছে তই বা তাতে এখন মই ভেজি চলে যাইছে খোজকাঢ়ি যাই আছে তাকে নকয়গে কথা আর না ভাই আরাম লাগে কিন্তু নৰা নৰা তই নৰা তই দেখছি নি কি বোলে সাঁতুৰি তো গাইজ আমাৰ এতিয়া বঢ়িয়াকৈ খালত গা ধোৱা গ'ল এতিয়া আমি যাম এতিয়া ক'ত যাবি এই জালখন ল এই মই দিলোঁ জালখন ল যাবি নেকি যাম কেনবা গেছে বিয়াৰ পাতা দিছে এতিয়া তো গাইজ আমি মানে এতিয়া বঢ়িয়াকৈ স্কুলত যোৱাৰ কাৰণে ৰেডি হৈ গৈছোঁ আমি এতিয়া পাৰ্থৰ মই যাওঁ ইয়াতে আছে ৰখি তো গাইজ মানে আমি এতিয়া ফুৰা কৰিব বাইকত যাম হ'ব হ'ব বৰ ভাৰো তো গাইজ আমি এতিয়া বঢ়িয়াকৈ বাইকত যাই আছোঁ মানে আমি এতিয়া বঢ়িয়াকৈ ভাত খাম মিন্ময় গৈছে পাৰ্থ গৈছে তো গাইজ মানে আমি বঢ়িয়াকৈ এতিয়া চবে বহি আছে লগে লগে তেওঁক মানপত্ৰখনি অৰ্পণ কৰিব আমাৰ এই নিকেতনৰে আচাৰ্য তো গাইজ মানে আমাৰ এতিয়া সম্বৰ্ধনা অনুষ্ঠান চলি আছে এইবাৰ মঞ্চত বিচাৰিছোঁ জোনমণি বড়ো তেওঁ আমাৰ এই নিকেতনৰে 64% লৈ এই নিকেতনত তো গাইজ মানে আমি এতিয়া বঢ়িয়াকৈ খেলা খেলিব যাম এতিয়া আহি গৈছে তো গাইজ আমি মানে এতিয়া চাইকেলত যাই আছোঁ দেখো গাইজ চাইকেল আজি মানে একদম বঢ়িয়া চাইকেল এখন পাইছোঁ বৰ্তমান বঢ়িয়াকৈ ঘৰত আহি পেলাই খেলা খেলি পেলাই আৰু গাইজ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে বঢ়িয়াকৈ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু আজিৰ কাৰণে বাই বাই সাঁতুৰিছোঁ গাইজ